আৰে সকলোবোৰতো আৰু জিপিটিৰ চাট নহয় ক্ষণিকতে সমাধা কৰিব। ব্যয়বহুল শ্বপিং মলৰ এচি আৰু লাইটবোৰক সুধিব চেলফি তুলিব পৰা আইনাখনৰ প্ৰাধান্য কিমান। আপুনি কুকুৰ বুলি সম্বোধন কৰিলে উত্তৰ দিছোঁ হয় হুজুৰ বুলি। উত্তৰৰ আপাহতে ইউটিউবত বন্ধ কৰি থৈছোঁ চন পৰিব নিদিয়া মূল্যৱান সময়বোৰ। হৃদয়ৰ অপৰিপক্ক ভাৱনাৰ থলস্বৰূপে নিগৰিত কিছু শব্দ কবিতাৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ। কবিতাটিৰ শিৰোনাম আনস্ক্ৰিপ্টেড জীৱনৰ স্ক্ৰিপ্টেড দৃষ্টিভংগী। মই কি কৰিম, কি কৰিব লাগিব, এইবোৰৰ মাজত ক্ৰমাৎ আবদ্ধ হৈ পৰিছোঁ। হাবিয়াসৰ ডিক্সনাৰীত বিচাৰিছোঁ প্ৰাপ্তিৰ গ্ৰামাৰৰ সংজ্ঞা। আপোনাৰ প্ৰত্যেকটো প্ৰশ্নক স্ক্ৰল কৰিছোঁ ইনষ্টা ৰীলৰ দৰে আৰু অন্বেষণ কৰিছোঁ মইবিহীন ভাৱধাৰাৰ জটিল যাত্ৰাৰ নিমিলা অংকৰ। ক্ৰমাৎ ধাৱমান হৈছোঁ এই সূত্ৰৰ সমাধানৰ আহিলাৰ সন্ধানত। আৰে সকলোবোৰতো আৰু জিপিটিৰ চাট নহয় ক্ষণিকতে সমাধা কৰিব। এনে বহু প্ৰশ্নই হেজাৰবাৰ চুই যায়। জিপিটিৰ নামী দামী টেকন'লজিয়েও ঢুকি নাপায় সেই নিমিলা অংকৰ বহুল পৰিসৰৰ। ব্যয়বহুল শ্বপিং মলৰ এচি আৰু লাইটবোৰক সুধিব ব্যয়বহুল শ্বপিং মলৰ এচি আৰু লাইটবোৰক সুধিব চেলফি তুলিব পৰা আইনাখনৰ প্ৰাধান্য কিমান। ফাষ্ট ফুডৰ মেনু নতুবা প্লেটবোৰক সুধিব শ্ব' অফৰ মূল্য কিমান। আপুনি সুধিব বুলি সযতনে ৰাখিছোঁ কেইটামান অপ্ৰস্তুত প্ৰশ্নৰ প্ৰস্তুত উত্তৰ। পৰিচয় দিছোঁ প্ৰেজেন্স অফ মাইণ্ডৰ। অনাগত বিধাতা হ'ব নোৱাৰিলেও প্লেনিং কৰিছোঁ উইকেণ্ড হলিডে নতুবা ভেকেশ্যনৰ দিনচৰ্যা। আপোনাৰ দৰে হেজাৰজনে কি ভাবিব বুলি ইচ্ছাবোৰক যা দিছোঁ অতৃপ্তিৰ খহনীয়া বানত। পৰিণত হৈছোঁ তথাকথিত অভাৰ থিংকাৰলৈ। নহ'বচোন কিয়? উত্তৰবোৰ নিদিলেচোন আপুনিয়ে বিলাই ফুৰিব অহংকাৰৰ বাৰ্তা। আচলতে কথাবোৰতো ভাবিবলগীয়াই। উত্তৰৰ আপাহতে ইউটিউবত বন্ধ কৰি থৈছোঁ চন পৰিব নিদিয়া মূল্যৱান সময়বোৰ। আলফা ছিগমা তথা বিটা মেলৰ কনচেপ্টবোৰ শিকি গৈছোঁ মাথো প্ৰস্তুতি স্বকীয়তাক বিদায় দিয়াৰ। হৃদয়ৰ গ্ৰীণ ৰুমত এতিয়া প্ৰস্তুতি চলিছে আনস্ক্ৰিপ্টেড ঠেক মানসিকতাক লুকুৱাই স্ক্ৰিপ্টেড মইজনক হিৰো বনোৱাৰ। ৱাহ 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 দৰ্শকৰ সঁহাৰি পাই বঢ়াইছোঁ দৰ্শনীৰ সংখ্যা। আপুনি কুকুৰ বুলি সম্বোধন কৰিলে উত্তৰ দিছোঁ হয় হুজুৰ বুলি। পিঠিৰ পিছৰ সমালোচনাবোৰক সযতনে ৰাখিছোঁ মানৱতাৰ ৱালেট কিম্বা একাউণ্টত। ক্ৰমাৎ প্ৰেক্টিকেল হৈছোঁ ইনিংছ কিম্বা উইকেটৰ ৰানবোৰ সংগ্ৰহ কৰি গৈছোঁ হোৱাইট বলবোৰক একাষৰীয়া কৰি থৈ। সুবিধাজনকভাৱে ৰচি গৈছোঁ আনস্ক্ৰিপ্টেড জীৱনৰ স্ক্ৰিপ্টেড দৃষ্টিভংগী। ধন্যবাদ।